মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাস 9 ৰ ত্ৰিভুজ চেপ্টাৰৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটা আলোচনা কৰিব লাইছো এৰি কি যে প্ৰমাণ কৰা যে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান তে এইটো প্ৰমাণ কৰিবলৈ হলে তোমাৰ এটা ত্ৰিভুজ আঁকি ল'ব লাগিব প্ৰথমতে আমি এটা ত্ৰিভুজ আঁকি লৈ আছো ইডল এ বি সি Suppose ABC এটা কি সমদ্বিবাহু ত্রিভুজ এই সমদ্বিবাহু ত্রিভুজৰ তো আমাক দিয়া আছে কি এই বাহু দুটা মানে দুটা বাহু সমান মানে সমদ্বিবাহু নেকি সম মানে সমান দ্বি মানে দুটা তে যি ত্রিভুজৰ দুটা বাহু সমান তাক সমদ্বিবাহু ত্রিভুজ বলে তো তোমাক এটা সমদ্বিবাহু বুলি কোৱা আছে মানে ইয়াৰ বাহু দুটা সমান দিয়া আছে মানে ধৰা হল এই বাহু আৰু এই বাহু দুটা সমান দিয়া আছে তো তোমাক প্ৰমাণ কৰিব লাগে এই বি কোণটো সি কোণৰ সমান এটো প্ৰমাণ কৰিব হলে তে প্রথমত আমি কি কৰিব লাগিব এটা লম্ব টানি দিয়া এর পৰা বিসিৰ ওপৰত এটা লম্ব টানি দিয়া লম্ব টানি দিয়াৰ পিছত কি হ'ব এই দুটা ত্ৰিভুজত ভাগ হৈ যাব তো ভাগৰ পিছত আমি এই দুটা ত্ৰিভুজ কি দেখাব লাগিব সৰ্বাংগসমূহ দেখাব লাগিব তো সৰ্বাংগসমূহ দেখাৰ পিছত আমি ক'ব পাৰিম যে এই কোণটো এই কোণৰ সমান তো আমি প্ৰথমতে কি কৰিম তে আমি পলম নকৰি প্ৰমাণটো ষ্টাৰ্ট কৰি দিলো প্রথমত লিখিব লাগিব বিশেষ সূত্র জ্যামিতিৰ বিশেষ সূত্র লাগে তো এবাৰ বিশেষ সূত্র কি হ'ব যে ধৰা হল দিয়া আছে তোমাক কি দিয়া আছে ABC সমদ্বিবাহু ত্রিভুজৰ AB সমান AC এটা তোমাক দিয়া আছে প্ৰমাণ কৰিব লাগে যে B কোণ সমান সি কোণ এটা প্ৰমাণ কৰি দেখাব মানে সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান মানে এই বাহুৰ বিপৰীত কোণ কোনটা আছে এটা আছে আৰু এই বাহুৰ বিপৰীত আছে এই কোণটো এই কোণ দুটা কোণ সমান দেখাব লাগে আমি সমান কেনেকৈ দেখাম এবাৰ তো আমি অংকন কৰিছো এটা অংকনটো লিখি ল'ব লাগিব কি কৰিছো এডি লম্ব বিসি টনা হল এডি লম্ব বিসি টনা হল এবাৰ আমি এইখিনি লিখিলো আগত এবাৰ আমি এটা দুটা ত্ৰিভুজ পাইছো এই দুটা ত্ৰিভুজ আমি সৰ্বাংগসমূহ দেখাম ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ সি ডি কি হ'ব এই কোণটা 90 ডিগ্ৰী হ'ব আৰু এই কোণটো 90 ডিগ্ৰী হ'ব তো কি ক'ব পাৰা এংগেল এ ডি বি ইকুয়াল টু এংগেল এ ডি সি ইকুয়াল কিমান হ'ব 90 ডিগ্ৰী অংকন মতে আৰু কি হ'ব এ বি সমান এসি এটা কি দিয়া আছে এটো দিয়া আছে আৰু তোমাক কি এডি টু চোৱা এডি টু এই ত্ৰিভুজত আছে এই ত্ৰিভুজত আছে এটো হ'ব সাধাৰণ বাহু এডি সমান এডি কিয় সাধাৰণ বাহু তো দুটা ত্রিভুজ সদৃশ হবলৈ সৰ্বাংগ সম হবলৈ আমাৰ তিনটা শব্দ লাগে আমি তিনটা শব্দ পাই গৈছো এতিয়া আমি ক'ব পাৰো কি দেখে ত্রিভুজ এ বি ডি সৰ্বাংগ সম ত্রিভুজ এ সি ডি কিয় এতে চোৱা এটা আছে সমকোণ আছে আৰু এটো কি হ'ব আমি এটো সমকোণ থাকাৰ কাৰণে আমি এটো শব্দ দিব পাৰো হ ক বা
কাৰণ সমকোণ থাকিলে এটাকে আমি কওঁ সম, এটা হ'ব তোমাৰ সমকোণ কৰ্ণ বাহু। এই চৰ্ত সাপেক্ষে এই ত্ৰিভুজটো কি হ'ব সৰ্বাংগম হ'ব। আৰু সৰ্বাংগম হ'ব যদি হয় তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে বি কোণ সমান চি কোণ। কিয়? চিপি চিপি। তো এইটোৱে প্ৰমাণিত হ'ল। তো এই ভিডিঅ' এইখিনিতে, যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ লাইক কৰিবা, কমেণ্ট কৰিবা।